নমস্কাৰ, মই পংকজ আছে পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এজন ব্যক্তিৰ কথা, তেওঁৰ প্ৰায় এখন দোকানলৈ চুলি কাটিবলৈ যায় আৰু চুলি কাটি থকাৰ সময়ত বিভিন্ন ধৰণৰ টপিক লৈ আলোচনা কৰি থাকে। এনেও আপুনি জানেই, নাপিতৰ দোকান এখন এনেকুৱা এখন ঠাই য'ত আপোনাৰ আলোচনা নোহোৱা টপিক নায়েই। তাত আপুনি দেখিব ৰাজনীতিৰ কথা আলোচনা হৈ আছে, ফিল্ম জগতৰ আলোচনা হৈ আছে, খেল জগতৰ আলোচনা হৈ আছে আৰু বিভিন্ন ধৰণৰ আলোচনা হৈ থাকে। এদিনৰ কথা, আগৰ দৰে সেইদিনাও মানুহজনে চুলি কাটিবলৈ গ'ল আৰু সেইদিনাও বিভিন্ন ধৰণৰ কথা আলোচনা কৰি থাকিলে। এনেকৈ আলোচনা কৰি থাকোঁতে ভগৱানৰ কথা ওলাল। তেতিয়া নাপিতজনে ক'লে যে দাদা, এই পৃথিৱীত ভগৱান নাই, এই পৃথিৱীত ভগৱান থকাটো মই বিশ্বাস নকৰোঁ। মানুহজনে আচৰিত হ'ল আৰু সুধিলে, ভগৱান থকাটো কিয় তুমি বিশ্বাস নকৰা? তেতিয়া নাপিতজনে উত্তৰ দিলে যে দাদা, আপুনি এই গলিটোৰে সোমাই যাব, তেতিয়া ইয়াৰ উত্তৰ পাই যাব। তাত আপুনি দেখিব বহুত মানুহৰ বেমাৰ আজাৰ হৈ আছে, বহুত সৰু ল'ৰা ছোৱালী অনাথ হৈছে, সকলোৰে সমস্যাই সমস্যা, সকলোৰে দুখ কষ্ট। যদি ভগৱান থাকিল হয়, মানুহৰ ইমান দুখ কষ্ট নহ'ল হয়। গতিকে ভগৱান নাই। মানুহজনে কথাবোৰ শুনি থাকিলে। তাৰপাছত নাপিতজনে আকৌ ক'লে, মই এনেকুৱা এজন ভগৱান থকাটো কেতিয়াও ভাবিব নোৱাৰোঁ, যাৰ উপস্থিতিত পৃথিৱীত ইমান দুখ কষ্ট হৈ আছে মানুহৰ। গতিকে এই পৃথিৱীত ভগৱান নাই। কথাবোৰ শুনি মানুহজনে ভাবিলে, কিন্তু উত্তৰ একো নিদিলে। অৱশেষত চুলি কটা শেষ হ'ল আৰু তেওঁ বাহিৰলৈ ওলাই আহিলে। বাহিৰলৈ ওলাই আহি তেওঁ অলপ টাইম ৰখিলে। তাৰপিছত তেওঁ এজন মানুহ দেখা পালে আৰু মানুহজনৰ পূৰা মুখখন দাঢ়ি আৰু মুচেৰে ভৰপূৰ, চুলিবোৰো বহুত দীঘল দীঘল। এনেকুৱা লাগে যেন তেওঁ বহুত দিন গায়েই ধোৱা নাই। তেতিয়া মানুহজনে পুনৰ নাপিতজনৰ ওচৰলৈ গ'ল আৰু যাই পিনে ক'লে, এই পৃথিৱীত নাপিত বোলা কোনো ধৰণৰ বস্তু নাই। নাপিতজন আচৰিত হ'ল আৰু ক'লে, আৰে দাদা, ময়ে নাপিত আৰু আপুনি কৈ আছে নাপিত বোলা কোনো বস্তু নাই। তেতিয়া মানুহজনে ক'লে, এই পৃথিৱীত নাপিত থাকিবই নোৱাৰে। যদি নাপিত থাকিল হয়, তেনেহ'লে মানুহৰ ইমান দীঘল দীঘল দাঢ়ি মুচ নহ'ল হয়, ইমান দীঘল দীঘল চুলি হ'বলৈ নাপালে হয়। সেই মানুহজনে লক্ষ্য কৰা, তেওঁৰ ইমান দীঘল দীঘল চুলি, ইমান দীঘল দীঘল দাঢ়ি মুচ, গতিকে নাপিত নাই। তেতিয়া নাপিতজনে হাঁহি উত্তৰ দিলে, আৰে দাদা, নাপিত আছে, কিন্তু সকলো মানুহে আপোনাৰ নাপিতৰ ওচৰলৈ নাহে। এতিয়া সেইজন ব্যক্তিয়ে তেওঁ নাপিতৰ ওচৰলৈ অহা নাই, এইটো কি আমাৰ দোষ নেকি? তেতিয়া মানুহজনে হাঁহি উত্তৰ দিলে, তুমি ঠিক কথাই কৈছা। যেনেকৈ নাপিত আছে এই পৃথিৱীত, ঠিক তেনেকৈ ভগৱানো আছে, কিন্তু সকলো মানুহে ভগৱানৰ ওচৰলৈ নাযায়, ভগৱানৰ সঁচা ভক্তি পাবলৈ চেষ্টা নকৰে, যাৰ ফলত পৃথিৱীত মানুহৰ দুখ দুৰ্দশা হৈ আছে, মানুহৰ দুখৰ সীমা নাইকিয়া হৈ গৈছে। আৰু এনেকৈ কৈ মানুহজন তাৰ পৰা গুচি আহিলে। তো আজিলৈ ইমানে। ভিডিঅ'টো কেনেকুৱা লাগিলে নিশ্চয় জনাব। ইয়াৰ দ্বাৰা এটাই বুজাবলৈ চেষ্টা কৰা হৈছে যেন সঁচা ভক্তি যেন আজিৰ ডেটত নাইকিয়া হৈ গৈছে। গতিকে সঁচা ভক্তি কৰাটো খুবেই দৰকাৰী, কাৰণ ভগৱানে এটা বস্তুৱে বিচাৰে, সেইটো হৈছে সঁচা ভক্তি। তেন্তে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানে, ধন্যবাদ।